2 জুলাইত বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ এচিড নাটৰ আখৰাৰে আৰম্ভ হ'ল হেঙ্গুল থিয়েটাৰৰ নাট্যাৰম্ভৰ শুভ দিন। ভ্ৰাম্যমান জগতত এক জাগৰণ, এক অনুপ্ৰেৰণা, এক সৃষ্টিমূলক পৃথিৱী হেঙ্গুল থিয়েটাৰ। নাটসমূহ হ'ল যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ পাগলখানা, নাট্যকাৰ আৰু পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ এচিড, নাট্যকাৰ প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী। শুভকামনা জ্ঞাপন কৰিছোঁ মোবাইল থিয়েটাৰ জগতৰ বাবে এক অনুপ্ৰেৰণা, আদৰ্শ হেঙ্গুল থিয়েটাৰৰ সৃষ্টিকৰ্তা প্ৰশান্ত হাজৰিকা, ইলা কাকতি স্মৃতি বিজড়িত হেঙ্গুল থিয়েটাৰৰ 38তম নাট্যবৰ্ষ শুভ আখৰা আৰম্ভ হ'ল 2 জুলাইৰ পৰা মৰিয়নি হেঙ্গুল থিয়েটাৰৰ বাকৰিত। এক সৃষ্টিমূলক পৃথিৱী প্ৰশান্ত হাজৰিকা, ইলা কাকতিৰ পুত্ৰ সংকল্পজিৎ হাজৰিকা। মূল বাগজৰীডাল ধৰা দিনৰে পৰা প্ৰতি বছৰে শীৰ্ষত আছে হেঙ্গুল থিয়েটাৰৰ নাট্যযাত্ৰা। জনপ্ৰিয় হৈছে নাটসমূহ, প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় হৈছে শিল্পীসকল, জনপ্ৰিয় হৈছে সংগীত শিল্পী, পৰিচালক, কণ্ঠশিল্পীসকল। হেঙ্গুল থিয়েটাৰৰ সকলো কলা কুশলীৰ বিশেষ অৱদানৰ লগতে পৰ্দাৰ পিছফালে থাকি এক বৃহৎ মেনেজমেণ্টৰ দায়িত্বভাৰ গ্ৰহণ কৰি থকা হেঙ্গুল থিয়েটাৰৰ মূল হোতা আৰু সকলোৰে মাজত জনপ্ৰিয় জন হ'ল সংকল্পজিৎ হাজৰিকাৰ ভাতৃ পংকজ হাজৰিকা। সংগীতৰ পৰিচালনা বৰ্তমান চলি থকা এই বছৰৰ হেঙ্গুলক লৈ পৰিচালক সংকল্পজিৎ হাজৰিকাক খুবেই আশাবাদী বুলি জানিব দিয়ে। ময়ো পৰীক্ষা কৰি চাব লাগিব, ময়ো পৰীক্ষা কৰি চাব লাগিব তাৰ সমান ভৰিৰ জোৰ আছে নে নাই মোৰ, তাৰ সমান ভৰিৰ জোৰ আছে নে নাই মোৰ। তাৰ পাছতহে বৰবাদটো হৈছে। অন্য কি হ'ব পাৰে ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।